নমস্কার বন্ধু বান্ধবসকল, এই মুহূর্তে দাঁড়িয়ে পড়ছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, জন্মনিৰ ঘটনাক লৈ আন এক বিস্ফোৰক মন্তব্য। জন্মনিৰ ৰাবাৰ মৃত্যুৰ কাহিনী বেলেগ। জন্মনিৰ লগত ছাৰ দৰে থকা আৰক্ষী বিষয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদৰ বিস্ফোৰণ। বিষয়াজনৰ বিৰুদ্ধে জন্মনিৰ মাতৃয়ে আনিছে গুৰুতৰ অভিযোগ। ঘটনাৰ নিশা মাতৃৰ ফোন অফ কৰি উকা কাগজত চহী কৰাইছিল ইৰছাদে। ফোনৰ পৰা নম্বৰ ডিলিট কৰাৰ অভিযোগ আনিছে মাতৃয়ে। আজিৰ পৰৱৰ্তী খবৰ, মই এইবাৰৰ কথা গম নাপালোঁ। মই গম পোৱা হ'লে জন্মনিৰ এই অৱস্থা নহ'লেহেঁতেন। জন্মনিৰ ঘটনাৰ পিছতে প্ৰতিজ্ঞা লৈছে DGP GP সিঙে। এই মাহৰ ভিতৰত সকলো চাফা কৰি দিব GP সিঙে। অসমৰ নকল ধন জাল নোটৰ ব্যৱসায় এই মাহৰ ভিতৰত শেষ হ'ব। এতিয়াৰ পৰা আৰক্ষীয়ে নিজাববীয়াকৈ দিব নোৱাৰিব সংবাদমেল। অনুমোদিত সংবাদ মাধ্যমৰ আগত কৰিব নোৱাৰিব মন্তব্য। GP সিঙৰ হুংকাৰৰ পিছতে লখিমপুৰৰ SP হিচাপে দায়িত্ব অৰ্পণ আনন্দ মিশ্ৰক দুখনকৈ জিলাৰ আৰক্ষী অধীক্ষকক বদলিৰ সিদ্ধান্ত GP সিঙৰ। আজিৰ পৰৱৰ্তী খবৰ, অধিক শক্তিশালী ৰূপত বন্ধন বেংক। লাখ লাখ ভাৰতীয় পচন্দৰ বেংক এতিয়া বন্ধন বেংক। বিত্তীয় বৰ্ষৰ 2022-23 বিত্তীয় ফলাফল ঘোষণা প্ৰতিষ্ঠানটোৰ। দেশৰ 3 কোটি গ্ৰাহকক সেৱা আগবঢ়াইছে বন্ধন বেংকে। এতিয়া বেংকৰ মুঠ জমা ৰাশি 1.08 লাখ কোটি টকা। বৰ্তমান প্ৰদত্ত ঋণৰ পৰিমাণ 1.09 লাখ কোটি টকা। বন্ধন বেংকৰ বৰ্তমান কৰ্মচাৰীৰ সংখ্যা 70,000। বেংকৰ মুঠ ব্যৱসায়ৰ পৰিমাণ 2.17 লাখ কোটি টকা। বেংকৰ মুঠ আউটলেটৰ সংখ্যা 6,000টা।